৯৫,০০০ কোটিলৈ বৃদ্ধি অসমৰ ঋণৰ বোজা। উন্নয়নৰ নামত পুনৰ ল'ব ১,০০০ কোটি টকা ধাৰ। বিজেপি চৰকাৰখনে ৫ মাহৰ কাৰ্যকালতে লোৱা ঋণৰ পৰিমাণ হ'বগৈ ২,৬০০ কোটি। ইমানৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালি। আৰু ১ কোটি টোটেল ৪০ কোটি টকা চেংচন কৰি দিছো যাতে সকলো জায়গাতে আমাৰ লাইনৰ ৰাস্তা কমপ্লিট হৈ যাব পাৰে। সুদ পৰিশোধ কৰোঁতেই ৰাজ্য চৰকাৰৰ বছৰি ব্যয় হয় ৮,০০০ কোটি টকা। ২৭,০০০ টকালৈ বৃদ্ধি পালে ৰাজ্যবাসীৰ জনবৰি ঋণ। কোভিডজনিত আৰ্থিক দুৰ্দশাৰ পৰা পোনাবলৈ নৌপাওঁতেই পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত ৰামটাঙন সোধোৱা কেন্দ্ৰৰ আশীষ ধন্য অসম চৰকাৰে ৰাজ্যৰ বিত্তীয় পৰিস্থিতি জোৰা মাৰিবলৈ এতিয়া মুকলি বজাৰত ঋণৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে। ইমানৰ পিছতো চৰকাৰখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুবুদ্ধিৰ উদয় হোৱাৰ সলনি বাহিৰত দম্ভালি মৰা কথা। হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি ঘোষণাৰ বিপৰীতে ৰাজকোষৰ ধুবাংবাং অৱস্থা। একমাত্ৰ ভোট সংগ্ৰহৰ স্বাৰ্থতেই উৎপাদনমূলক ব্যয় তথা ৰাজহ বৃদ্ধিৰ লগত সম্পৰ্ক নথকা হিতাধিকাৰী আঁচনিসমূহক লৈ সাফল্যৰ জয়ঢোল বজাবলৈ এৰা নাই। উপনিৰ্বাচনৰ প্ৰচাৰৰ অভিযানত অহৰহ এই আঁচনিসমূহৰ ঘোষণাৰে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ নামত প্ৰতিটো সমষ্টিতে অৰুণোদয় আঁচনিকে ধৰি অন্যান্য আঁচনিবোৰৰ বেলিকা ৬ৰ পৰা ৭ লাখকৈ অতিৰিক্ত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এতিয়া মই আজি আপোনালোকৰ ইয়াতে ডিক্লেয়াৰ কৰি গৈছো যে ৩ মাহৰ ভিতৰত আৰু ৬,০০০ ফেমিলিক আমি অৰুণোদয় আঁচনি দি দিম। আৰু ইয়াৰ বিপৰীতে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈকে চৰকাৰৰ বিত্ত বিভাগে শেহতীয়াকৈ মুকলি বজাৰৰ পৰা ১,০০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। সেইমৰ্মে যোৱাকালি বিভাগটোৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। উন্নয়নমূলক শিতানৰ দোহাই দি ল'ব খোজা এই বৃহৎ অংকৰ ঋণ দৰাচলতে কিমান সঠিক ব্যৱহাৰ হ'ব তাক লৈ বিভাগীয় বিষয়াবৰ্গৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ইতিপূৰ্বে ১,৬০০ কোটি টকাৰ ঋণ লৈছে বজাৰৰ পৰা। শেহতীয়াকৈ ল'ব ১,০০০ কোটি টকাৰ ঋণ। ৫ মহীয়া কাৰ্যকালতেই মুঠ ঋণ হ'ব ২,৬০০ কোটি টকা। চৰকাৰখনৰ ৫ মহীয়া কাৰ্যকালৰ সময়ছোৱাতেই মুকলি বজাৰৰ পৰা এই বৃহৎ অংকৰ ঋণ ল'বলগীয়া হোৱাৰ বিপৰীতে ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে কোনো উল্লেখনীয় পদক্ষেপ চকুত পৰা নাই। সাপ্তাহিক কেবিনেট বৈঠকৰ জৰিয়তে বিভিন্ন সিদ্ধান্ত লোৱাৰ নামত চৰকাৰী খা খৰচৰ মাত্ৰা বৃদ্ধি হৈছে যদিও ৰাজহ সংগ্ৰহৰ কোনো উৎস মুকলি কৰিব পৰা নাই। তাৰ সলনি দলিল পত্ৰৰ মাচুল বৃদ্ধিৰ লেখীয়া সিদ্ধান্তৰে ৰাইজক কেঁকুৰা চেপা দিয়া হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বোজা জাপি দিয়া হৈছে। উপনিৰ্বাচনৰ প্ৰচাৰসমূহত ৰাজ্য চৰকাৰৰ ঋণৰ বোজা, বিত্তীয় দুৰ্দশা লুকুৱা, মূল্যবৃদ্ধিৰ সমস্যা তল পেলাই একমাত্ৰ হিতাধিকাৰীজনিত আঁচনিসমূহৰ প্ৰসংগৰে সাফল্যৰ ঢাক ঢোল বজোৱা হৈছে।